Hi guys, নমস্কাৰ and welcome to my YouTube channel again guys. আজি আমি আহিছো এটা ধুনীয়া জায়গালৈ তো মই মেনশন কৰি দিছো মাইৰিড বুলি কয় তো আপোনালোকে নামটো নিশ্চয় শুনিছে আৰু একেদিন খুব বেছি পপুলাৰ হৈ আছে আৰু আজি আমি সেই জায়গালৈ আপোনালোকক ভিডিঅ'ৰ যোগেদি লৈ গৈ আছো খৌখেদিনা ইয়াতে বাহিৰৰ পৰা মানুহ আহিছিলে যেহেতু ইটালী আৰু স্পেইনৰ পৰা আহিছিলে সেই জায়গাটোৰ নোট বাৰু আমি নাহাকৈ কেনেকৈ থাকিব পাৰোঁ আৰু এটা ব্লগ বনাই দিছো ভিডিঅ'ৰ আকাৰে আপোনালোকে চাওক জায়গাবোৰ দেখিবলৈ কেনেকুৱা আৰু খুব বেছি ভাল লাগিছে খৌখেদিনা আহিছে যেহেতু বিদেশৰ পৰা মানুহ সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা আৰু আগৰ দৰে নহয় আৰু যেহেতু আজিকালি ডিজিটেল ইণ্ডিয়া কৰবাত কিবা এটা ভিডিঅ' ভাইৰেল হ'লে সকলোৱে যিটো পাই যায় আপোনালোকেও ইয়াত আহিব পাৰে আৰু ময়ো ধুনীয়াকৈ আপোনালোকৰ বাবে ভিডিঅ' বনাই দিছোঁ আপোনালোকে চাই লওক জায়গাটো কেনেকুৱা কি হয় পইচাৰ কথাটো আহে যিহেতু এনেকুৱা টুৰিষ্ট প্লেচত প্ৰাইচ কিমান লয় পাৰ পাৰ্চনকৈ এই সকলোবোৰ ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপ হ'লেও লম্বা হ'ব আপোনালোকে ধৈৰ্য সহকাৰে চাওক আৰু বলক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আমি মেইন গেটৰ পৰা সোমাই আহোঁ বৰ্তমান আহি পালোঁ মেইন গেটলৈ আৰু মেইন গেটটো দেখিবলৈ চাওক এনেকুৱা বাহিৰে তেওঁলোকে বনাই দিছে ধুনীয়াকৈ খুবেই ভাল লাগিছে চাই আৰু এইফালে আছে ৰিজৰ্টটোৰ নাম মাইৰিড ফাৰ্ম ষ্টে এণ্ড ফেমিলি ৰিজৰ্ট বুলি লিখা আছে আমি ভিতৰত কি দেখা পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাইকখন ইয়াতে আমি ৰখাই থৈ গৈছোঁ মানে ভিতৰলৈ নিব পাৰে আমি নিয়া নাই যিহেতু আমি সম্পূৰ্ণ মানে ভিডিঅ'টো ডিটেইলছত বনাব গৈ আছোঁ যিহেতু ৰাস্তাৰ পৰা ধুনীয়াকৈ বনাই যাম এনেকৈ ভিতৰলৈ সোমাই যাব লাগিব ইয়াতে নামিছিলে বেক চাইডলৈ কেমেৰা দেখাই দিয়া এইটো ৰাস্তাটো এইটোত ইয়াতে বাছ এখন আহি তেওঁলোকে ইয়াতে নামিছিলে আহক আমি এতিয়া গৈ থাকোঁ ভিতৰলৈ এনেকৈ সোমাই আহিব লাগিব আপোনালোকে আৰু দেখিছে ইয়াত কি ধুনীয়া ৰাস্তাবোৰ ইমান এটা ভাল হোৱা নাই বাৰু বনাই আছে যিহেতু তেওঁলোকে বাইক যাব পাৰি বাইক আৰু গাড়ী ধুনীয়াকৈ যাব ইয়াতে কেঁচা ৰাস্তা হ'লেও পাথৰ পেলাই দিছে ৰাস্তাত খুবেই ভাল লাগিছে চাই বলক যাওঁ ভিতৰলৈ কি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি গৈ থাকিম ইয়াতে মানে গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰি আৰু মেইন খুবেই বেছি ভাল লাগিছে আৰু এটা ঘৰ বেছি ভাল লাগিছে এইটো ঘৰটো চাওক কি ধুনীয়া লাগিছে হয়নে এইটো এতিয়া মানুহ সুধি চালোঁ হয় কোনো মানুহ নাই ইয়াতে আৰু মেইন জাগাটো হৈছে এইটো চাওক মানুহে এইটো চাবলৈ মানে আহে আৰু ইয়াত এইটো চাওক কি ধুনীয়া কেনেকুৱা লাগিছে জাগাটো আপোনালোকে দেখিবলৈ পাব মেইনকৈ সোমাই অহাৰ লগে লগে ইয়াতে ধুনীয়াকৈ এটা ঘৰ দেখিবলৈ পাব আৰু লগতে পাৰ্কিংটো আছে আৰু তাৰ পৰা অকণমান ভিতৰৰ ফালে সোমাই আহিলে আপোনালোকে দেখিব এইটো ভিউটো চাওক এই ভিউটো কি ধুনীয়া আজি মানে ৱেডাৰটো ক্লিন নহয় গতিকে অলপ ক্লিন দেখা নাই আপোনালোকে নহ'লে ইয়াত খুব বেছি ধুনীয়া হৈ থাকে প্ৰথমতে আমি উঠিলোঁ এইটো চাং ঘৰত যিহেতু বাহিৰে বনাইছে ভাল লাগিছে সেইটো দেখিবলৈ পাইছে কেনেকুৱা লাগিছে এইটো বঢ়িয়া লাগিছেনে চব আই লাভ মাই ৰেড বুলি লিখা আছে যিহেতু আমি ভিতৰলৈ সোমাই আহিলোঁ এজন বাইদেউ আছে বাৰু তেওঁ ভিতৰত সোমাই আছে এজন মহিলা হয় যিহেতু আমি মাত দিয়া নাই তেওঁ ভিতৰত বহি আছে আৰু কিছুমান কথা অলপ জানিবলৈ মন আছিলে মানে ইয়াত কেনেকুৱা ধৰণৰ টিকেটৰ প্ৰাইচ হিচাপ আপোনালোকক জনাব লাগিব যিহেতু অপেনিং কৰাটো বহুত দিন হৈ গ'ল হা আৰু এই বস্তুবোৰ অলপ পুৰণা হৈছে আৰু লাহে লাহে এইবোৰ এতিয়া পচিবলৈ ধৰিছে ভয়ে লাগে এইবোৰ কৰিবলৈ ঘৰৰ পৰা ভিউটো এনেকৈ দেখা পাব আপোনালোকে গোটেই আমচাই ভেলি দেখিবলৈ পাব এইবিলাক চব গোটেই ভেলি পথাৰৰ খেতি হৈ আছে এতিয়া এইবিলাক চব পথাৰ কৰি আছে খেতি কৰি আছে মানুহে আৰু লগতে মানে চাবলৈ মানে মেইনকৈ এইটোৱে আৰু ইয়াৰ পৰা আপোনালোকে ভিউটো দেখিবলৈ পাব তাৰপৰা আপোনালোকে হোমষ্টে থাকিলে হোমষ্টে দেখিব পাব এনেকৈ দেখিবলৈ পাব এইবোৰ লগাই থৈছে তেওঁলোকৰ ঘৰত আৰু ফুলৰ পাতকেইটা ভাল লাগিছে চাওক বিভিন্ন ধৰণৰ ফুলৰ পাত বস্তু ইয়াতে পাতকেইটা বেছি ভাল লাগিছে ইয়াত কিমানকৈ লয়নো 50 rupees পাৰ পাৰ্চন এনে আৰু ইয়াত খোৱা বোৱা কি পায় হা খোৱা বোৱাবিলাক এতিয়াতো অকল এক মেগীহে পায় এক মেগী আজি আৰু বন্ধ আছে নেকি নাই খোলা হয় অঁ আচ্ছা 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 মোৰ জানামতে 50K লয় বুলি কৈছে পাৰ পাৰ্চন আপোনালোকে 50K দিব লাগিব খোৱা ইয়াতে চব আছে টেনশ্যন কৰিব নালাগে একো আপোনালোকে ফটো উঠিব পাৰিব
সো গাইজ আমি আহিলোঁ ইয়াতে ধুনীয়াকৈ আপোনালোকক কি কি কভাৰ কৰিব পাৰিলোঁ ভিডিঅ'ত দেখুৱালোঁ গেটৰ পৰা আপোনালোকে প্ৰথম সোমাই আহিলে ধুনীয়াকৈ জেগাটো দেখিবলৈ পাব আৰু তাৰ পৰা বিশেষ চাবলৈনো কি আছে ধুনীয়াকৈ ভিউ দেখা পাব আৰু লগতে আমি সেইখিনি বাৰু কভাৰ কৰিলোঁ আৰু মেইন কথা কি হৈছে মানে কি ইয়াতে মোৰ ৰাতি থাকিলে ইয়াতে হোমষ্টে কিমানকৈ লয়তো জানিবলৈ মন আছিলে কিন্তু বাইদেউজনক সুধিলোঁ সি কেমেৰাত ওলাবলৈ নিবিচাৰে তো সেই গতিকে মই আপোনালোকৰ আগত ক্ষমা বিচাৰিম মইতো জনাব নোৱাৰিম আৰু কিবা ক'ৰবাত লিখা আছে নেকি বুলি চাইছিলোঁ এইবোৰো নাই পইচাটো পাৰ পাৰ্চন 50 টকাকৈ লয় এজনৰ 50 টকাকৈ ল'ব আৰু লগতে আপোনালোকে ইয়াত থাকিলে থাকিব পাৰে আৰু খোৱা বোৱা একো টেনশ্যন নাই ইয়াতে সকলো বস্তু পায় বুলি কৈছে ভাত চাত এইবোৰ সকলো পায় এতিয়া আমি ইয়াতে অলপ টাইম থাকিম আৰু ভিডিঅ'টো অলপ প্ৰব্লেম হ'ল মাইকটো মানে কাম নকৰা হৈ গ'ল সেই ভিডিঅ'টো এতিয়া মই কেনেকৈ মিলাওঁ এইটো মোৰ কাৰণে অলপ প্ৰব্লেম হ'ব আৰু তথাপিও মই ভিডিঅ'টো এডিট কৰি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম চ' গাইজ আমি আহিলোঁ ইয়াতে ধুনীয়াকৈ আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ডিটেইলছটো মই ধুনীয়াকৈ কৈ দিছোঁ আপোনালোকে জানে যিহেতু এতিয়া নেচাৰনেছটোত আপোনালোকে আহিলে তিনিআলিটোৰ পৰা লাঙাৰ ডাঙৰ পৰা আপোনালোকে লেফ্ট চাইডে সোমাই যায় তো আপোনালোকে লেফ্ট চাইডৰ ফালে সোমাব নালাগে আপোনালোকে লাঙাৰ ডাঙৰ আপটো নামি পিনে চিধা ৰাইট চাইডৰ ফালেদি চিধাকৈ আহি থাকিলে হ'ব আৰু চিধা আহি থাকিলে হ'ল আহি আপোনালোকে এইটো আপ উঠিব লাগিব আপটো উঠি পিনে ইয়াতে আছে আপোনালোকৰ এইটো পাইন গছৰ যিটো বাগান আছে নহয় পাইন গছটোৰ পৰা অলপ আগত আহিলে আপোনালোকে পাব মানে নামি আহিব লাগে আৰু তো গাড়ীটো নিউট্ৰেললৈকে আহিব ইয়ালৈকে আৰু পইচা এজনৰ 50 টকাকৈ লয় আপোনালোকে ইয়াত থাকিলে থাকিব পাৰে ভাল লাগিলে আহি আপোনালোকেও আহিব পাৰে চাব পাৰে আমোদ ল'ব পাৰে স্পেচিয়েল জেগাই হয় এইটো চ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আমি গৈ থাকোঁ চাই যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ টাটা বাই 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 বাই